Hello everyone! কি খবৰ তোমালোকৰ? আৰু শ্বপিং কৰি কোনে কোনে ভাল পোৱা তোমালোকে? এতিয়াতো বহুত অকেজন আহি আছে। দুৰ্গা পূজা গৈছে কিন্তু দেৱালী, আমাৰ মৰমৰ কাতি বিহু আৰু লগতে নিউ ইয়াৰ বহুত আহি আছে। তো শ্বপিংটো কৰিবাই চাগে। তো ভাবিছো মই অকমান গাইড কৰি দিওঁ। অনলাইন শ্বপিঙৰ পৰা আনা বহুত কিছুমান টপ আছে। মিন্ত্ৰা, মিছো আৰু লাইমৰোডৰ। ষ্টাৰ্ট কৰোঁ টপবোৰৰ ৰিভিউ। তো ফাৰ্ষ্ট এইটো টপ। ইয়াত এনেকুৱা ডিজাইন আছে সফট একদম কাপোৰটো বহুতে সফট হয় পিন্ধিও বহুত ভাল লাগে ওৱান অফ মাই ফেভৰেট টপ হয় এইটো ভাল লাগিলে কিনিব পাৰিবা ফ্লিপকাৰ্টৰ হয় এইটো আৰু এটা ৰাফ ইউজ কৰিবলৈ বা ওচৰে পাজৰে যাবলৈ এই টপটো ধুনীয়া হ'ব য়েল্লো কালাৰ টপ হয় ৰোডষ্টাৰ বুলি কোম্পানীৰ হয় এইটো মই মিন্ত্ৰা পৰা লৈছিলোঁ এইটো মই ওচৰত ক'ৰবালৈ গ'লে পিন্ধি যাওঁ এইটো বহুত সফট হয় একদম কটনৰ বহুতে সফট আৰু একদম কমফৰ্টেবল হয় গৰমত পিন্ধিবলৈ বহুতেই কমফৰ্টেবল তো এইটো তোমালোকে কিনিব পাৰিবা তো ঘৰত পিন্ধিবলৈ বা ওচৰে পাজৰে পিন্ধিবলৈ বেছি পাৰ্টি টপ নহয় আৰু এইটো পকেটো আছে এটা কিবা থ'বও পাৰিবা আৰু এইটো সেম বহুতে কমফৰ্টেবল হয় একদম চাইনি হয় অলপ কাপোৰটো আৰু একদম সফট এইটো মোৰ বহুতে মানে বহুত বেছি পিন্ধা টপৰ ভিতৰত আৰু যেতিয়াৰ পৰা কিনিছোঁ পিন্ধিয়ে আছোঁ এইটো ৰাফ ইউজ কৰিবলৈও ভাল ওচৰত পিন্ধিবলৈও ভাল ক'ৰবালৈ যাবলৈও ভাল জেকেটৰ ভিতৰতো পিন্ধিব পাৰি আৰু এইটো এটা টপ বহুতেই ধুনীয়া টপ হয় পাৰ্পল কালাৰৰ আৰু এইটো এনেকুৱা ডিজাইন আছে এইটো মই লাইমৰোডৰ পৰা লৈছিলোঁ তো অলপ স্লিভলেছ হয় তো যোনে কমফৰ্টেবল হয় স্লিভলেছ ড্ৰেছ পিন্ধা তো সি কিনিলেই হ'ল কাপোৰটো ঠিকে আছে ইমান চফ্ট নহ'লেও মানে ইমান আনকমফৰ্টেবল নহয় আৰু এটা ৰেট্ৰ' লুকৰ এইটো চাৰ্ট এইটো পিন্ধিলে এয়া বুটামবোৰো ধুনীয়া আৰু এইটো অফ শোল্ডাৰ হয় মডাৰ্ণ ধুনীয়া লুক এটা আহে আৰু বাকী মই পিন্ধি থকা টপটো যদি ভাল লাগিছে কাবাৰ এইটো ষ্টক আউট হৈ গ'ল মোৰ চাইজ প্ৰায়বোৰ টপৰে হয় স্মল হয় আৰু নহ'লে মিডিয়াম বেছিভাগ স্মল অৰ্ডাৰ কৰোঁ কিছুমান মিডিয়াম অৰ্ডাৰ কৰিব লগা হয় মানে চাইজৰ একৰ্ডিং আৰু আজিলৈ হৈ গ'ল যদি তোমালোকে মোৰ এইটো হল ভিডিঅ' ভাল পোৱা তেনেহ'লে আগলৈ আৰু ভিডিঅ' বনাই থাকিম আজিলৈ ৰাখিছোঁ বাই বাই আকৌ লগ পাম